সো হে গাইস কি খবৰ সবৰে আৰু আজি হৈছে 9 মে 2024 মানে আজি দিব আমাৰ ৰিজাল্ট হাই সেকেন্ডাৰী ৰিজাল্ট দিব সেবা বৰ্ডৰ মানে একদম মানে ভয় লাগি আছে 8:30 দিয়া 9টাত দিয়া বুলি কৈছে এতিয়া হৈছে 8:30 বাজিল সো কি হয় কি নহয় দেখাইছো আপোনালোকক একদম মানে পুৰা ভয় লাগি আছে গাইস কি কম এফালে বেছিটো পিছত চাম কি হয় কি নহয় দেখাব পাৰো চাম মিটো ৰিজাল্ট বেয়া হলো ভিডিওটো দিম ভালো হলে ভিডিওটো দিম কি হয় কি নহয় মানে মাতটোৱে কিমান আছে এনে কৈছে চাই থাকক কি হয় কি নহয় দেখাব গাইছ এইফালে পিছিটো অন কৰি লৈছোঁ মানে কি আপোনালোকে এইখিনি ইগন'ৰ কৰিব এইখিনি একদম লেতেৰা হৈ আছে মানে বহুত দিন হ'ল অন কৰা নাই সেইকাৰণে এইখিনি লেতেৰা হৈ আছে আপোনালোকে ইগন'ৰ কৰিব এইবিলাক পূৰা ধূলি হৈ আছে এতিয়া মই ৱেবছাইটটো মাৰি চেক কৰি চাওঁ আপোনালোকক অলপ পিছত কৈ আছোঁ হা একদম পূৰা গাইছ লিটাৰেলি ফাটি আছে কি হ'ব কি নহ'ব দেই আৰু কিছুমানে খবৰ পালে স্কুলে পালে খবৰ পায় নহয় কিছুমান ফ্ৰেণ্ডে পালে খবৰ ছেকেণ্ড বেছিভাগে ছেকেণ্ড বেছে এতিয়া মই কি হয় এইটো গম নাপাওঁ ভগৱানৰ ওপৰত ভৰসা আৰু গাইছ এতিয়া মানে মোবাইলতে চাওঁ মানে কম্পিউটাৰত মানে আমাৰ নেটৰ প্ৰব্লেম নাই সেইকাৰণে কম্পিউটাৰত দিগদাৰ অলপমান সেইকাৰণে মোবাইলতে এতিয়া চাই আছোঁ তো চাওক কেনেকুৱা হয় ৰিজাল্ট তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 029 অ'কে গাইছ চাইলেণ্ট কৰি থোৱা গাইছ সেকেন্ড ডিভিজন গাইছ ৰিজাল্টটো পালোঁ পাই মানে একদম বেয়া লাগি গ'ল ছেকেণ্ড পাইছোঁ গাইছ কিবাকৈ 48% আপোনালোকৰ স্ক্ৰীণত আহি আছে এইখন ছাইডত এইখিনিয়ে পাইছোঁ নাম্বাৰ আৰু কি ক'ব উপায়টো নাই তাই মনটো বেয়া লাগি গ'ল একদম মই ভাবিছিলোঁ ফাৰ্ষ্ট মান পাম কিন্তু কি কৰোঁ আৰু এয়াই জীৱন চ' কি বাদ দে আৰু ভিডিঅ' চিডিঅ' নবনাওঁ আৰু বাই নেক্সট ভিডিঅ'ত লগ পাম চক আছে দিয়া কিছুমানে কল কৰি আছোঁ ৰ'বা মানে কি হ'ল একদম বেয়া লাগি আছে ভাবি কল কৰি ৰ'বা কল কৰি আছোঁ তো হেল্ল' মই কুলদীপ কেনেকা হ'ল এই নহয় গৈ নাই বাহিৰ কেনেকা হ'ল এই নহয় ছেকেণ্ড পালোঁ হয় তোৰতে ফাৰ্ষ্ট পাৰ্চেণ্টেজ দে হেল্ল' হেল্ল' দে মই অংকিতা কৈছিলোঁ আমি দে মই ছেকেণ্ড 48 পাইছোঁ গাইছ ভিডিঅ' মানে এখন থামনেল এখন লাগে নাই সেইকাৰণে এনেকৈ আছোঁ কি কৰিব আৰু উপায় নাই গাইছ যিদিন এডুকেশ্যন আছিল এডুকেশ্যনত মোৰ মানে একদম পূৰা জ্বৰ কিন্তু এতিয়া কৈ লাভ নাই জানো মানে সেয়াই আৰু চব পাৰোঁ কিন্তু জ্বৰ আছিল পূৰা জ্বৰ আছিল মোৰ পৰীক্ষাত দুদিন ইংলিছততো অলপমান বেয়া হ'ল আৰু কিন্তু এডুকেশ্যনত পূৰা একদম জ্বৰ মোৰ আছিল সেয়াই আৰু এডুকেশ্যনত পালে চাগে 50 মান পালে 55 মান দেই আৰু এডুকেশ্যনত 25 পাইছোঁ স্ক্ৰীণত আহি আছিল চাব এইখন 25 আৰু উপায় নাই হেল্ল' মিনালের কেঙ্কা থার্ড ডিভিশন গোটাখানে পাস করছি কিনা ঠিকই আছে মোর যে একদম বেয়া লাগবে লাগছে ধনজিদের শুনলা পাগল আনা ভাই এবার কি পড়াবি সকাশ দেখা পালে এইখিনি আছিল আজিৰ ভিডিঅ' এনেই আৰু সৰুকৈ বনাই দিলোঁ একদম বেয়া লাগি আছে মন চন বেয়া লাগিব লগা একো নাই আৰু পাছ কৰিছোঁ সেইটো ডাঙৰ কথা চ' সেয়াই আৰু এটা কথা ক'ম যিসকলৰ বেয়া হৈছে মানে সকলে মন চন বেয়া কৰিব নালাগে আৰু এনজয় কৰক এতিয়া দেই আৰু একো ক'ব মন নাই ভাই